Hey guys, welcome back to my YouTube channel. আৰু আজি অলপমান মাঘৰ বিহু ৰুকা যিহেতু অলপমান এনে ফুৰিবলৈ আহিছো মানে জেঠাইহঁতৰ ঘৰত তো চাব এতিয়া ভিডিওটো মই এইখিনি ষ্টাৰ্ট দিলো আৰু ভিডিওটো ষ্টাৰ্ট দিয়াৰ আগতে আপোনালোকে একদম প্ৰথমৰ পৰা ভিডিওটো চাওক তো এনজয় কৰক ओए 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 जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए 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 चुरा के दिल तेरा हम दूर भागे तेरे बिना गाए हमसे नाराज रहना सजाए हम तेरी बारात गाइस এইখিনিতে এটা মানে এইখিনিতে থান এটা আছে গৰখীয়া থান বুলি তাত ৰখিছো আমি খেচা কৰিলো তাৰপিছত এতিয়া বলক 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 গাইস গাড়ী ষ্টাৰ্ট হৈ গ'ল क्या हूँ तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपा छुपाई नजर तो आई ना अब तो आस पास आ रही बारात करना इनकार बार बार देना साथ अब तो आस पास आ रही बारात करना इनकार बार बार देना साथ जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए 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 चुरा के दिल तेरा हम दूर भागे বহুত দিন অহা নাছিলতো অলপমান ৰাস্তাটো পাহাৰা পাহাৰা লাগিছে তো বলকচোন চাওঁ কিনো হয় গৈ মানে ৰাস্তা ভুল নহ'লে হ'লে আছে আৰু ইয়াত যোৱাকালি বৰষুণ মানে গাইজ মই ক'বলৈ গ'লে আজিহে ৰ'দটো অলপ দেখিছোঁ এইকেইদিনটো তিনিদিনমান হ'ল মই ৰ'দ দেখাই নাছিলোঁ আজিহে দেখিলোঁ গাইজ এয়া চব পানী একদম পূৰা আৰু সৰিয়হৰ চব ফুল গ'ল এতিয়া ব'লক আৰু এইফালে খানা চলি আছে কিন্তু মানে হ'ব আৰু ৰাতিলৈ কিন্তু মই খানা নাখাওঁ গাইজ তো ব'লক পালোহি চাগে অলপ চিনাকি লাগিছে আৰু গাইজ ঘৰ আহি পালোঁ এতিয়া জেঠাইহঁতৰ ঘৰত গৈ আহি পালোঁ আৰু তো মানুহ আছে নাই চাওঁ বলকচোন গাইজ চাহো দিলে আহিলোঁ বহিলোঁ ই একদম পূৰা ব্যস্ত হৈছে মোবাইলত মই একদম পূৰা চাহ তাহ পিঠা একদম পূৰা মানুহ নাইতো বলকে আছে লগ পাইছোঁ তো গাইজ এতিয়া ঘৰ আহি পালোঁ তাৰপিছত এতিয়া ঘৰ আহি অলপমান বহিলোঁ তাৰপিছত এতিয়া ৰেষ্ট লৈ ইয়াত শুম এতিয়া বাকী আপোনালোকে ভাবিছে চাগে মই খানা চানা নাখাওঁ নেকি তো খানা মই এইবাৰ নাখাওঁ কাৰণ নাখাওঁ আৰু খানা নহয় মন নাই তাৰপিছত এইটো চাওক আপোনালোকে চাগে মোৰ ভ্লগবিলাকত দেখি মই জিন্স পেণ্ট ইমানকৈ নিপিন্ধোঁ এইবাৰহে বহুত দিনৰ মূৰত জিন্স পেণ্ট পিন্ধিছোঁ তাৰপিছত আপোনালোকে জিন্স পেণ্ট পিন্ধি নাই মোক কমেণ্টত জনাব বাকী বেলেগ একো নাই দিয়ক তাৰপাছত আৰু ভ্লগ আনিবলৈ চেষ্টা কৰিম মই ধামাকা ভ্লগ আৰু এই ভ্লগটো ইমান দীঘল নকৰিলোঁ মই সেইকাৰণে আপোনালোকে প্লিজ বেয়া নাপাব আৰু ইমান দীঘল নহ'ল ভ্লগটো চ' বেয়া নাপাব আপোনালোকে আৰু ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ত' থেংক ইউ ছ' মাছ ফৰ ৱাচিং